ফুলগুৰিৰ ঠেৱা ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈৰ পাৰত সংঘটিত হৈছিল? কলং নদী। ফুলগুৰিৰ ঠেৱা কেতিয়া সংঘটিত হৈছিল? 1861 চনত। ফুলগুৰিৰ ঠেৱাৰ সৈতে কোনটো জনজাতি জড়িত আছিল? লালুং জনজাতি। ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ বিষয়াগৰাকীৰ নাম কি আছিল? লেফটেনেণ্ট ছিংগাৰ। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমত সংঘটিত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ কি আছিল? ফুলগুৰিৰ ঠেৱা। ফুলগুৰিৰ ঠেৱাৰ সময়ত নগাৰ উপায়ুক্ত কোন আছিল? লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স। ফুলগুৰিৰ ঠেৱাৰ সময়ত লেফটেনেণ্ট ছিংগাৰক কোনে মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিছিল? বাবু কৈৱৰ্ত নামৰ মাছমৰীয়া এজনে। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1893 চনৰ ডিচেম্বৰত। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনৰ জানুৱাৰীত। লাচিমা বৰপেটা জিলাৰ সৰু